হেল্ল' গাইজ, কি খবৰ? সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আজি নতুন বছৰত মানুহ খানা খাই আমি ঔটেঙা খাম। চ' সেইকাৰণে আৰু ঔটেঙা মানে ওচৰত আহিলোঁ গছৰ, তো ঔটেঙা বা আছেনে নাই গছত চাব লাগিব। বহুত মানুহ মানে ইয়াত আহি যায় আৰু ঔটেঙা নি থাকে। চ' দুই এটা আছে, তলতো পৰি আছে। তলৰ কিমান নুঠিলোঁ বেয়া। চ' ওপৰৰ পৰাই পাৰিম, মানে গাছতো উঠিব মানে ভালকৈ নোৱাৰোঁ। চ' চেষ্টা কৰিম অলপ চলপ উঠিব পাৰোঁ না তাচ চাৰেদি পাৰোঁ। তো ইয়াতে এইগিলাখান পৰি আছে, এইগিলা চাব পাৰি বয়া এইগিলা কাম নাই। কটা কাটি পেলাইছে। চ' চাওঁ কেনেকৈ পাৰিব পাৰোঁ। আৰু ইয়াত বহুত আছে ওপৰত, মানে ওপৰত আছে এইগিলাখান মই দেখিছোঁ। কেমেৰাত ভালকৈ অহা নাই আৰু এনেকৈ উঠিব পাৰিলে ভাল হয়। চ' কি কৰোঁ এতিয়া তাকে ভাবি আছোঁ। তো ইয়াতে বাঁহ আছে, একডাল বাঁহডালে কাটি নি তাঁৰ বনাই মানে পাৰিম এতিয়া। তো চাই থাকোঁ কেনেকৈ পাৰোঁ গাইছ। মানে এইডাল তাৰেৰে সেনেকৈ মানে চাৰিটা পাৰিলোঁ। দুটা চকলা খাম মানে আমি এতিয়া নতুন বছৰটোত আমি প্ৰথম দিনাই খাম। আৰু আপোনালোকে কি খাই কমেণ্ট কৰিবচোন। তো আমি নতুন বছৰটো আৰম্ভ কৰিম। নতুন বছৰটো আৰম্ভ কৰিম। পাৰিলোঁ আৰু আছে ওপৰত বহুত আছে। চ' ইমান নালাগে, হৈ যাব। চাৰিটা পাৰিছোঁ আৰু তাঁৰডাল থৈ দিলোঁ ইয়াত। তো এতিয়া গৈ আছোঁ আৰু কলপাত কাটিব লাগিব। দাওখন বহুত দাওখন আছে। চ' মই গোটেই কলপাত এখন কাটি লওঁ। কলপাত আগত আছে, তাত কাটি ল'ম। তুমি যাওঁ এতিয়া। তো এতিয়া কলপাত নিব আহিছোঁ। কলপাত কাটিম। আৰু কাটিলোঁ মানে এনেকৈ সৰু সৰুকৈ। তো এতিয়া জ্বালা আৰু নিমখ আনিব লাগে, ধনিয়া চনিয়া দি খাব লাগে। লগৰকেইটাকো মাতিব লাগে। তো সিহঁতে কিবা কৰি আছে। তো জ্বালা গোটেইকেইটাই দিম, বহুত জ্বালা আছে মানে। নিমখো দিয়া আছে, ধনিয়া পাত আনিব গৈছে সিহঁতে। আৰু এতিয়া ঔটেঙা খাই অলপমান পথৰ পিনে আহিছোঁ। আহি কিনে গৰুকেইটা দি কিনে চাই আছোঁ কি জীৱন এন্দৰ ন, একো টেনশ্যন নাই। বিন্দাছ পথত আছে, খাই আছে ধুনীয়াকৈ। না কি টেনশ্যন আছে, না কাৰোবাক হেৰুৱা টেনশ্যন আছে, না কিবা দুখ আছে জীৱনটোত। আৰু এইটো পোৱালি ধুনীয়াকৈ বিন্দাছ টোপনি যাই আছে নালাৰ মাজত। ভাল লাগে।